নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেই সকলোকে। আজি সকাম আছিলে, গতিকে আপোনালোকলৈ ভিডিঅ' আগবঢ়াই দিবলৈ এয়া মই ভিডিঅ' কৰি আছোঁ। ভকতে এতিয়া দিহানাম গাই আছে। মোৰ যে এইবোৰ শুনি খুব ভাল লাগে, গায়ো ভাল পাওঁ জানেনে। আপোনালোকে কেনেকুৱা পায় জনাব দেই। ইমান ধুনীয়াকৈ দিহানাম গাই আছে, আমি ৰখি থাকিবই নোৱাৰিলোঁ দেই। বাহিৰত আহি পেলাই আমি কেইজনীও সহযোগ কৰিবলৈ লৈছোঁ। জনাই নজনাই গালোঁ আৰু দেই, গাই ভাল পাওঁ যিহেতু। তাৰপিছত আহিলোঁ ভাত খাবলৈ। এইফালে আগফালে মামী আৰু মাহী খাই আছে। কৈছে ভিডিঅ' কৰিছা? অঁ বোলো ভিডিঅ' কৰিছোঁ দেই কৈছোঁ। ভাল ভাল কৰা কৰা বুলি কৈছে। তাৰপিছত এইফালে দাদাজন লগ পালোঁ, খুব ভাল লাগিলে লগ পাই দেই। আপোনালোকলৈ আগবঢ়ালোঁ এটি সৰু ভিডিঅ'। তাৰপিছত এইফালে ভকতৰ কাৰণে ভাত বনাই আছে, ভকতৰ ৰান্ধিছে। তাৰপিছত এইফালে আমি আহিলোঁ ভাত দিবৰ কাৰণে ৰাতি। এনেকৈ চবেই এনেকৈ আৰু মিলিজুলি ভাত দিবলৈ লৈছোঁ। কাম কৰা সময়খিনিত অকণমান ভিডিঅ' কৰি থলোঁ, কেনেকুৱা পালে জনাব দেই। চবৰে নিয়মবোৰ আকৌ বেলেগ বেলেগ, আমাৰ নিয়মবোৰ বেলেগ, তেওঁলোকৰ নিয়মবোৰো বেলেগ বেলেগ হয়। গতিকে কেনেকুৱা জনাব আপোনালোকৰ নিজৰ নিজৰ নিয়মসমূহ কমেণ্ট বক্সত। আৰু ক'ৰ পৰা চাইছে কমেণ্টত লিখিব দেই। আপুনি চাই থকা ঠাইডোখৰ নাম লিখি দিব, তেতিয়াহে গম পাম আপোনালোকে ক'ৰ পৰা চাই আছে মোৰ ভিডিঅ'। তাৰপিছত এয়া ৰাতি ভাত খাইছোঁ। আৰু ভাত খোৱা সময়ত যে ইমান জমনি কথা ওলাইছে নহয় মুখৰ পৰা চবৰে। লাষ্টত গৈ পেলাই কৈছে কি ওজা পৰিয়াল আৰু বৰুৱা পৰিয়ালহে একেলগে খোৱা হৈছে দেই বুলি কৈছে। যিয়ে নহওক এইফালে বৰ্তাভাগৰ পৰিয়াল হয় এয়া। তাৰপিছত আমাৰ পৰিয়াল এয়া জা-জুলিকেইজনী আমি মানে এনেকৈ বহি আছোঁ। কৈছে মানে লাষ্টত গৈ দুটা পৰিয়ালে খাব লগা হৈছে দেই বুলি কৈছে। যিয়ে নহওক আৰু এটা দিন পাৰ কৰিলোঁ এনেকৈ হাঁহি ফূৰ্তিৰে। মানুহৰ জীৱন আজি আছোঁ কালি নাই নহয়নে। যিয়ে নহওক আজি ভিডিঅ'টি ইমানেই।